আসসালামু আলাইকুম বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ আপোনালোকৰ মাজত তিনিটা অসমীয়া কিতাপ লৈ মই উপস্থিত হ'লোঁ। আশা কৰোঁ যিসকলে এই তিনিটা কিতাপ পঢ়া নাই তেওঁলোকে মই কোৱাৰ পিছত অৱশ্যই এই তিনিটা কিতাপ পঢ়িব। তো আজিৰ সৰ্বপ্ৰথম কিতাপ যিটো মই পঢ়িবলৈ আপোনালোকক অনুৰোধ কৰিম, যদি আপোনালোকে পঢ়া নাই এই কিতাপখন তেনেহ'লে অৱশ্যই এই কিতাপখন পঢ়িব। কিতাপখনৰ নাম হৈছে সুখী জীৱনৰ সাধনা। এই কিতাপখন যদিহে আপোনালোকে পঢ়া নাই তেনেহ'লে আপোনালোকক মই অনুৰোধ কৰিছোঁ অৱশ্যই একবাৰ হ'লেও পঢ়িব। এই কিতাপখন ইমানে ধুনীয়া, ইমানে ভালকৈ লিখিছে মানুহৰ জীৱনৰ সমস্যা লৈ, মানে কি ক'ম, একদম আপুনি পঢ়িলেহে গম পাব যে এই কিতাপখন কিমান উপকাৰী মানুহৰ বাবে। মই আশা কৰোঁ সকলোৱে এই কিতাপখন পঢ়া প্ৰয়োজন আছে বুলি। এই কিতাপখন পঢ়ি থাকোঁতে মই এটা কাহিনী পালোঁ। কাহিনীটো আছিলে এনেকুৱা, এজন মানুহৰ ভাল এযোৰ জোতা নাছিলে। জোতা নথকা তেওঁ খঙাই গৈ জোতাযোৰ পেলাই দিলে। বোলে এইটো এটা জীৱন হ'ল নেকি, এযোৰ ভাল জোতা নাই মোৰ ওচৰত। তেওঁ খঙাই ঘৰৰ পৰা ওলাই গৈ বাটতে গৈ থাকোঁতে এজন মানুহ পালে। মানুহটোৱে তেওঁক চাই গুড মৰ্ণিং ছাৰ বুলি কৈ এটা ধুনীয়াকৈ হাঁহি দিলে। তেতিয়া তেওঁ মানুহটোৰ ফালে চাই তলফালে চালে যে মানুহ দুটাৰ ভৰিয়ে নাই। তেতিয়া সি অলপ আচৰিত হৈ থাকিলে। তেতিয়া তেওঁ ঈশ্বৰক, নিজৰ ভুলটো বুজি পাই ঈশ্বৰক ধন্যবাদ জনালে যে হে ঈশ্বৰ, মোৰ ভুল হৈ গ'ল। মোৰ এযোৰ ভাল জোতা নথকাৰ বাবে মই খঙাই গৈছিলোঁ আৰু এখেতৰতো দুটা ভৰিয়ে নাই। তথাপি ইমান ধুনীয়াকৈ হাঁহি মোক গুড মৰ্ণিং ছাৰ বুলি ক'লে। মোৰতো দুখী হোৱাৰ কোনো কাৰণ নাই, এওঁৰ ভৰিয়ে দুখন নাই আৰু মোৰ জোতা এযোৰ ভাল নথকাৰ কাৰণে মই ইমান খং কৰিছিলোঁ। এই কাহিনীটো ইমান ভাল, ইমান শিক্ষামূলক কাহিনী এনেকুৱা আছে যে আপোনালোকে আচৰিত খাই যাব। তো আশা কৰোঁ আপোনালোকে এই কিতাপখন পঢ়িব। আহক এতিয়া আমি দ্বিতীয় কিতাপটো চাওঁ। দ্বিতীয় কিতাপটো হৈছে নেপোলিয়ন বোনাপাৰ্টৰ কিতাপ। চাই লওক, এইখন দ্বিতীয় কিতাপ। এইখন কিতাপ আপুনি যদি পঢ়ে, যদি এনেকৈ পঢ়ি থাকে তেনেহ'লে পঢ়োঁতে এনেকৈ হৈ যাব আপুনি। মানে ইমান মটিভেশ্যনেল, ইমান ধুনীয়া নেপোলিয়ন বোনাপাৰ্টৰ কিতাপ লিখা হৈছে, তেওঁৰ জীৱনী লিখা হৈছে। কাৰণ নেপোলিয়ন বোনাপাৰ্ট ইমান মেহনতকাৰী আছিলে, ইমান খাটিব পৰা মানুহ আছিলে। আচৰিত খাই যাব আপুনি। এনেকুৱা এজন মানুহ ইমান কেনেকৈ কষ্ট কৰিব পাৰে, আপুনি আচৰিত খাই যাব। আৰু ইমানেই ভাল লাগিব পঢ়ি থাকোঁতে, বিশ্বাসেই নহ'ব কেতিয়াবা যে ইমান কষ্ট কৰিব পাৰেনে এটা মানুহ। তো কিতাপখন চাই লওক, এইটো কিতাপ নেপোলিয়ন বোনাপাৰ্টৰ কিতাপ, বহুত ধুনীয়া। যদিহে আপুনি পঢ়া নাই আপুনি পঢ়িব বুলি মই আশা কৰোঁ। তো আহক এতিয়া আমি তৃতীয় নম্বৰ কিতাপখনলৈ যাওঁ। তৃতীয় নম্বৰ কিতাপটো হৈছে আমি সংসাৰী মানুহবোৰ দুখী হওঁ কিয়। সেইটোতো কিয় পঢ়িব লাগে সেই কথাটো মই ক'ব নালাগিব। এই কিতাপখন যদি আপোনালোকে পঢ়া নাই তেনেহ'লে অৱশ্যই একবাৰ পঢ়িব। আমি সংসাৰী মানুহবোৰ দুখী হওঁ কিয়, সকলোৰে জনাৰ অলপ কাৰণ থাকিব পাৰে। তো আপোনালোকে যদি জানিব খোজে তেনেহ'লে এই কিতাপখন পঢ়িব, বহুত ভাল লাগিব। কিতাপখনৰ দাম বেছি নহয়, 30 টকা বা 40 টকা পঢ়িব, কিন্তু যিখিনি জ্ঞান দিয়া হৈছে সেইখিনি জ্ঞানৰ অমূল্য। তো আশা কৰোঁ এই তিনিটা কিতাপ আপোনালোকে পঢ়িব। কিতাপখন যদি পঢ়িছে তেনেহ'লে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে কিতাপখন। আৰু লগতে কৈ থওঁ, আপোনালোকে যিকোনো অসমীয়া কিতাপ পাবৰ কাৰণে মোৰ এই হোৱাটছআপ নম্বৰ দিয়া আছে, তাত আপোনালোকে SMS কৰক। যদি সুবিধা হয় মই আপোনালোকক যিকোনো অসমীয়া কিতাপ মই পঠাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে। দেখা হ'ব নেক্সট ভিডিঅ'ত নতুন কিছু অসমীয়া কিতাপ লৈ।